everyone, good morning. স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বনশ্ৰী ডেকালৈ। আমি আজি এঠাইত যাম, তো ক'ত যাওঁ সেইটো আপোনালোকে চাবলৈ হ'লে মোৰ এই ভিডিঅ'টো কন্টিনিউ চাই থাকিব লাগিব। তো লেটস গো। এয়া আমি ৰেডি হৈছোঁ, ষ্টাৰ্ট দিছে যাম। আমি ওলালোঁ, মায়ে আহি আছে, দুটাই তালা মাৰি আছে। এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া বুবু, আমি গুৱাহাটী যাই আছোঁ। এতিয়া বুবুই খাব চিংৰা। কি খাবা? কি খাবা? মিৰিণ্ডা খাবা না চিংৰা খাবা? কি খাবা? চ ইফালে চ। মই নামৰ মুখখন ধোৱা চিংৰা খাবা। এইটো মাতাছ। मुझे पानी पानी चाहिए, थोड़ा सा पानी पीना है। थोड़ा सा पानी पीना है। আমি এতিয়া হাজৰ পাইছোঁ, হাজৰ লখিমী। চিংৰা খাম, চিংৰা। আমি আহি পালোঁ গুডুৰ গাঁও। আমি একে পিন্ধিছোঁ আজি না গুডু? হাই, কেনে লাগছে তোমাৰ? আমি হাই ভাল লাগিছে। কোৱা। এয়া পিংকিহঁতৰ বান্ধি থকা ঘৰ, তাতে আমি খানা খালোঁ। এনে বাহিৰলৈ ফুৰিব আহিছোঁ। হাই দিয়া। হাই, আমি ক'ত আহিছোঁ? আমাৰ বিল্ডিঙত। এতিয়া বাহিৰত ফুৰিব আহিছোঁ। হাই মে দিয়া। খানা খাই আমি তেওঁলোকৰ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। ঘৰ আহি পালোঁ, এতিয়া অলপ ফ্ৰেছ হৈ ল'লোঁ, গা পা ধুই আহিলোঁ আৰু এতিয়া অলপ ৰেষ্ট লওঁ আৰু চাই থাকিব। তেওঁলোকৰ ৰুমৰ পৰা ওলাই আমি অৰিয়েণ্টেল ব্ৰিষ্টলৈ গ'লোঁ। সেইখন হোটেলত আমি যাওঁ এতিয়া। আমি এয়া আহি পালোঁ, এতিয়া ভিতৰলৈ সোমাই যাম। অৰিয়েণ্টেল বিষ্ট্ৰ আহি পালোঁ, সোমাম এতিয়া। ধুনীয়া ধুনীয়া গুডুই কিন্তু পুৰা স্পৰ্টি কৰিছে দেই, পুৰা নাচে। ৰেষ্টুৰেণ্টখনত যাই বেয়া লগা নাই, ভালেই লাগিছে। এয়া আমাৰ জুচ আহি পালে। মই কিন্তু পুৰা একদম জুচ খাই আছোঁ, দেখিছেনে নাই? একদম নাচি নাচি খাই আছোঁ। তেখেতেও পুৰা জুচ খোৱাত ব্যস্ত। এইবাৰ আহি পালে চুপ। চুপৰ পিছত এয়া হ'ল কৰ্ণ খাই কিন্তু মই বিৰাট ভাল পাওঁ দেই। এয়া তাৰপিছত দিলে চিলি চিকেন। গুডুৱে পুৰা ধুনীয়াকৈ খাই আছে, দেখিছেনে নাই? তাৰপিছত এইটো কিবা আহিল চিকেন ললিপপৰ নিচিনা, ভাল লাগিছে, এইটো বিৰাট টেষ্টি হৈছে।
ধুনীয়াকৈ সজাই আনি দেখিছেনে কি মৰম লাগে। এইফালে মিষ্টাৰেও পুৰা একদম খোৱাত ব্যস্ত। এইবাৰ আহিল আকৌ চিকেন পোলাও, তাৰ লগত চিকেন মঞ্চুৰিয়ান। এতিয়া ইয়াৰ পৰা ওলালোঁ আমি। আচলতে আজি আছিল পিংকিহঁতৰ 8 years মেৰেজ এনিভাৰ্চাৰী। তো আমি তাতেই গৈছিলোঁ আজি। গুডু যে সৰু আছে সেইকাৰণে গুডুকে কেকটো কাটিব দিয়া হ'ল। গুডুৱে মানে কেক কাটি বিৰাট ভাল পায়। মায়ে অলপ হেল্প কৰি দিছে আৰু গুডুক। এইবাৰ আহিব মোৰ পালা। আমি যাবলৈ ওলাইছোঁ। এতিয়া বাজি 9:50। এতিয়া আমি যাই থাকিম সৰ্থেবাৰী। তো আমি আহি পালোঁ। এতিয়া 12টা বাজিল। এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আজি দিনটো এনজয় কৰি খুব ভালেই লাগিলে। হোটেলত যায়ো বেয়া লগা নাই, ভালেই লাগিছে। তো ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোক চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো দবাবলৈ একদম নাপাহৰিব। তো আজিলৈ এৰিছোঁ। বাই বাই।